সুহৃদ বান্ধৱ সমস্ত, আপোনাক সদায় মহাভাৰতৰ যুদ্ধৰ কথা সকলোৱে জানে। কিন্তু এটা কথা আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? প্ৰকৃততে মহাভাৰতৰ যুদ্ধখন হোৱাৰ আঁৰত মহাৰাজ ধৃতৰাষ্ট্ৰৰ হাত আছিল বুলি? যি কি নহওক, তেওঁ তেওঁৰ জীৱনত বহুত পাপ কাৰ্য সাধন কৰিছিল। কিন্তু মহাভাৰতৰ যুদ্ধ সমাপ্ত হোৱাৰ পাছত তেওঁ কলৈ গ'ল আৰু তেওঁৰ মৃত্যু কেনেকৈ হ'ল, এই বিষয়ে আপোনালোকে হয়তো অজ্ঞ নহয়। শ্ৰদ্ধেয় বাপ সমস্ত, ভিডিঅ'টোলৈ আগবঢ়াৰ আগত কমেণ্ট বক্সত কৃষ্ণ বুলি নিশ্চয় লিখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধৃতৰাষ্ট্ৰ মহাভাৰতৰ অন্ধ ৰজা আছিল, যিজনক মহাভাৰতৰ শ্ৰেষ্ঠতম খলনায়ক বুলিও ক'ব পাৰি। কিয়নো ইচ্ছা কৰা হ'লে তেওঁ মহাভাৰতৰ যুদ্ধখন হোৱাত বাধা প্ৰদান কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ পুত্ৰমোহত অন্ধ হৈ তেওঁ সমস্ত বংশটোকে ধ্বংস কৰি পেলালে। তেওঁ তেওঁৰ জীৱনকালত বহুতো পাপ কাৰ্য সাধন কৰিছিল। কিন্তু তেওঁৰ মৃত্যু কেনেদৰে হৈছিল? হৰিবংশ পুৰাণত এইটো কথা স্পষ্টকৈ লিখা আছে যে ধৃতৰাষ্ট্ৰৰ লগত গান্ধাৰী বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ধৃতৰাষ্ট্ৰই গান্ধাৰীৰ সম্পূৰ্ণ পৰিয়ালটোকে কাৰাবাসত ৰাখিছিল। কিন্তু সেই পৰিয়ালটোত সকলোৱে একমাত্ৰ সদস্য আছিল, যিজনে প্ৰতিশোধ লোৱাৰ কামনাৰে সমস্ত কুৰুবংশক ধ্বংস কৰিছিল। দুৰ্যোধন যেতিয়া জন্ম হৈছিল, তেতিয়া সমস্ত জ্ঞানী সমাজৰ লগতে ভীষ্ম আৰু বিদুৰে কৈছিল যে এইটো পুত্ৰই আমাৰ কুৰুবংশক ধ্বংস কৰি দিব। সম্পূৰ্ণ সৃষ্টি আৰু হস্তিনাপুৰক ধ্বংস কৰিবৰ নিমিত্তেই এইটো পুত্ৰৰ জন্ম হৈছে। এইটো পুত্ৰক বলিদান দিয়াৰ উচিত হ'ব বুলি তেওঁলোকে পৰামৰ্শ দিছিল, যদিও ধৃতৰাষ্ট্ৰই পুত্ৰৰ মোহত অন্ধ হৈ সমস্ত দেশ আৰু কুৰুবংশ ধ্বংস কৰি পেলালে। ইচ্ছা কৰা হ'লে ধৃতৰাষ্ট্ৰই তেওঁৰ পুত্ৰসকলে কৰা অপৰাধসমূহক বাধা দিব পাৰিলেহেঁতেন। কিন্তু তেওঁ তেনেকুৱা কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। লাহে লাহে তেওঁৰ পুত্ৰসকল ডাঙৰ হৈ আহিল। যিহেতু ধৃতৰাষ্ট্ৰ আছিল কাৰ্যকৰী ৰজা, সেয়েহে তেওঁ তেওঁৰ পুত্ৰ দুৰ্যোধন প্ৰথমতে ৰাজকুমাৰ, তাৰ পিছত ৰজা হোৱাটো বিচাৰিছিল। ভীমক মাৰিবলৈ কৰা ষড়যন্ত্ৰ, লক্ষাগৃহত পাণ্ডৱক মাৰিবলৈ কৰা ষড়যন্ত্ৰৰ দৰে মহা অপৰাধ কৰাৰ পিছতো ধৃতৰাষ্ট্ৰ নীৰৱে আছিল। দ্ৰুপদীৰ বস্ত্ৰহৰণৰ সময়ত ধৃতৰাষ্ট্ৰ, ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্যকে আদি কৰি সভাকক্ষত উপস্থিত থকা সকলো নীৰৱে আছিল। আৰু এইবোৰ কাৰণৰ বাবেই মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণ কৌৰৱৰ বিৰুদ্ধে থিয় হৈছিল। মহাভাৰতৰ যুদ্ধ সমাপ্ত হোৱাৰ পিছত যেতিয়া পঞ্চ পাণ্ডৱ শ্ৰীকৃষ্ণৰ সৈতে হস্তিনাপুৰলৈ উলটি আহিছিল, তেতিয়া ধৃতৰাষ্ট্ৰক সকলোৱে প্ৰণাম কৰিবৰ বাবে তেওঁৰ ওচৰলৈ গৈছিল আৰু এজন এজনকৈ ধৃতৰাষ্ট্ৰই সকলোকে আলিংগন কৰিছিল। কিন্তু যেতিয়া ভীমৰ আলিংগন কৰাৰ পাল আহিল, তেতিয়া শ্ৰীকৃষ্ণই ধৃতৰাষ্ট্ৰৰ মনৰ কথা জানি ভীমক ইংগিত দি তেওঁৰ ঠাইত ভীমৰ এটা শিলৰ মূৰ্তি ধৃতৰাষ্ট্ৰৰ আগত প্ৰস্তুত কৰিব ক'লে। ধৃতৰাষ্ট্ৰ বহুত শক্তিশালী আছিল। তেওঁৰ লোহাৰ মূৰ্তিটোকে ভীম বুলি ভাবি সাৱটি ধৰি চূৰ্ণাকৃত কৰি পেলাইছিল। তেওঁৰ ইমানেই ক্ৰোধ আছিল যে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই লোহাৰ মূৰ্তিটোক ভাঙি পেলাইছিল। পুত্ৰমোহ আৰু তেওঁৰ অপৰাধসমূহক লুকুৱাই ৰখাটোৱে আছিল তেওঁৰ শোকাতুৰ হোৱাৰ মূল কাৰণ। ইয়াৰ পিছত মাত্ৰ 15ৰ পৰা 20 বছৰমান পাণ্ডৱৰ লগতে ধৃতৰাষ্ট্ৰ আছিল। কিন্তু তাৰ পিছত ধৃতৰাষ্ট্ৰ কুন্তি আৰু গান্ধাৰীৰ সৈতে বনলৈ গ'ল, য'ত তেওঁলোকে সাধাৰণ জীৱন যাপন কৰিবৰ বাবে সিদ্ধান্ত লৈছিল। 3 বছৰৰ পিছত এদিন ধৃতৰাষ্ট্ৰ গংগাত গা ধুবলৈ গৈছিল আৰু তেওঁ যোৱাৰ ঠিক পিছতে জংঘলত প্ৰকাণ্ড জুই লাগিল। সঞ্জয়ে সকলোকে সেই ঠাই পৰিত্যাগ কৰিবৰ বাবে কৈছিল, যদিও ধৃতৰাষ্ট্ৰ তাৰ পৰা নগ'ল। গান্ধাৰী আৰু কুন্তিও ধৃতৰাষ্ট্ৰৰ লগতে থাকিল। সঞ্জয় সেই ঠাই পৰিত্যাগ কৰিছিল, কিন্তু ধৃতৰাষ্ট্ৰ, গান্ধাৰী আৰু কুন্তি তিনি প্ৰকাণ্ড অগ্নিকাণ্ডত নিজকে বলিদান দিলে। তেনেহ'লে আমি গম পালো যে ধৃতৰাষ্ট্ৰৰ মৃত্যু জংঘলত লগা অগ্নিকাণ্ডত ঘটিছে। ভিডিঅ'টো চাই কেনে পালে জনাব।